ভৰসাহীন জীৱনত জীয়াই থকা মুহূৰ্তকেইটাত যদি সুখী হৈ থাকিব বিচাৰে তেন্তে কিছুমান বস্তু ত্যাগ কৰিবলৈ চেষ্টা কৰক আৰু কিছুমান বস্তুৰ পৰা আঁতৰি থাকিবলৈ শিকক। যিটো হাতৰ ওচৰত আছে তালৈ হাত মেলক, যিটো হাতৰ ওচৰত নাই তালৈ হাত মেলা বাদ দিয়ক। যিজনে আপোনাৰ পৰা আঁতৰি যাব বিচাৰিছে তাক আঁতৰি যাবলৈ দিয়ক। জানিব সেইজনে আপোনাৰ চকুৰ পানী বতাহত উৰুৱাই নিয়াৰ দৰে আঁতৰাই লৈ গৈছে। হয়তো এদিন আপুনি দুখেৰে কান্দিব, তাৰ পিছততো সকলো ঠিকেই হৈ যাব। কিন্তু যদি আঁতৰি যাব বিচৰাজনক ৰাখিবলৈ চেষ্টা কৰে তেন্তে আপুনি সদায় দুখতেই পৰিব আৰু সেই দুখতেই ভুমুকৰ পানীৰ দৰে সদায় চকু লুটুকি থাকিবলগীয়া হ'ব পাৰে। ইয়াৰ পৰা নিজক বচাই ৰাখক। য'ত আপুনি থাকিলে বেয়া পায়, য'ত আপোনাক অপ্ৰয়োজন বুলি ভাবে, য'ত আপোনাৰ গুৰুত্ব নাই, তাত থকা লাভ নাই। তাৰ পৰা শীঘ্ৰেই গুচি আহক। প্ৰয়োজন বুলি সেইজনক ভাবক যিজনে আপোনাক গুৰুত্ব দিয়ে। আপুনি গুৰুত্ব সিমানখিনিহে দিয়ক যিজনে আপোনাক যিমানখিনি গুৰুত্ব দিয়ে। আপুনি সেইজনৰ লগত থাকিবলৈ শিকক যিজনে আপোনাক সুখ দুখ ভাল বেয়া সকলো সময়তে আপোনাক লগ দিয়ে, আপোনাৰ লগত থাকে। আপুনি সেইজনৰ হাতত ধৰক যিজনে আপোনাক কাঁইটৰ পৰা উদ্ধাৰ কৰি সফলতাৰ দিশে আগবাঢ়ি যোৱাৰ পথ দেখুৱাই দিয়ে। সেইজনকহে আপুনি কেতিয়াও পাহৰি নাযাব। আপুনি ভৰসা সেইজনকহে কৰক যিজনে আপোনাৰ দুৰ্বলতাত সমভাগী হৈ হাতত হাত ধৰি আগুৱাই নি অনুপ্ৰেৰণা যোগায়। জীৱনত ভাল কামৰ হকে সংগ্ৰাম কৰি যাবলৈ শিকক। ইয়াৰ প্ৰতিফল এদিন নহয় এদিন ভগৱানে দিবই দিব।